Assalamu alaikum to everybody and welcome to my third class in easy method to learn of the Quran 30 YouTube channel. মই সকলোকে আজিৰ এই তৃতীয় পৰ্বৰ ক্লাছত মই সকলোকে স্বাগতম জনাইছো আৰু যিসকলে মোৰ ক্লাছ কৰা আৰম্ভৰ আগতে মই এটা কথা ক'বলৈ মই অনুপ্ৰাণিত হৈছো যে যিসকলে এই ইউটিউব চেনেল চাই আপোনালোকে কমেন্ট কৰিছে লাইক কৰিছে সেইসকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু বিশেষকৈ আৰু এটা কথা কম যে যিসকলে চাই অলৰেডি শিকি আছে সেইসকলৰ কাৰণে মোৰ ইমানখিনি প্ৰচেষ্টা গতিকে এই পোষ্টাৰ ভাবে যিসকলে এতিয়ালৈকে চাইছে কিন্তু কমেন্ট কৰা নাই অথবা লাইক কৰা নাই মই তেখেতসকলক অনুৰোধ কৰিছো আপোনালোকে কমেন্ট কৰিব লাইক কৰিব পৰৱৰ্তী গতিকে আহো আজি আৰম্ভ কৰো আপোনালোকৰ সুবিধাৰ্থে এই চেনেল সদায় আপোনালোকৰ লগত থাকিব তো তৃতীয় পৰ্বৰ মোৰ ক্লাছটো আপোনালোকে বোৰ্ডত দেখিবলৈ পাইছে মাত্ৰ 7 লেটাৰ্স লৈ মই হাজিৰ হৈছো মই মৌলানা নাজমুল ইসলাম আমি অলৰেডি ডট লগইন আখৰ কেইটা ক্লিয়াৰ হ'ল 7টা আৰু 8টা ক্লাস দুটা পৰ্বত ক্লাস দুটা শেষ হৈ গল এতিয়া আহিছে আপোনালোকৰ মাজত এই 7টা লেটাৰ লৈ নেক্সট 7 লেটাৰ্স গতিকে 7 লেটাৰ্স দি আমি সেই গোটেই যদি এই ভিডিঅ'ত আপোনালোকে প্ৰথম চাই আছে তেন্তে মই কম আগৰ দুইটা ক্লাস মোৰ এই চেনেলতে পাব আপুনি কৰি চাই পেলাই এই ভিডিঅ'টো চাবলৈ মই অনুৰোধ জনাইছো তেতিয়া আপোনাৰ বুজাত সুবিধা হ'ব আহক পুনঃ আমি ক্লাছলৈ যাওঁ أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ربي جدني علما ربي جدني علما ربي جدني علما হয় এটো সদ দদৰ পিছৰ লেটাৰ আপুনি সদ চাইছে সদ চাইছিলে মই কেনেকৈ উচ্চাৰণ কৰিছিল সদ তাৰ পিছৰটো আছিল দদ ওপৰত নুক্তা থকা তাৰ পিছৰ লেটাৰটো হ'ল এইটো ইয়াৰ উচ্চাৰণ কেনেকৈ হয় কৰ পৰা হয় আমি শিকম কেনেকৈ উচ্চাৰণ কৰিব লাগে মই এটা কৈ শিকাই আপোনাক এৰি দিম একেবাৰে কোৰান লগিন চাই পেলাই আহক আমাৰ যেটো ফাৰ্স্ট লেসনৰ 4টা পিৰিয়ড হ'ব এয়া হ'ল 3 নম্বৰ পিৰিয়ড আমি এই লেটাৰটো কি বুলি কোৱা হয় এই লেটাৰ আমি কেনেকৈ উচ্চাৰণ কৰিব লাগে ত কোৱাৰ পিছত ত মুখেৰে তই নহয় ত কোৱাৰ পিছত মুখটো কি কৰিব লাগিব অলপ ওপেন কৰি দিব লাগিব কিন্তু ওপেনটো ডাইৰেক্ট নহয় পা এনেকে নহয় ত লাহে 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 আপুনি মেলি দিব মুখটো একদম আৱাজ হৈ যাব শুদ্ধ আৱাজটো হৈ যাব ত যেনেকে তা উচ্চাৰণ কৰিছিল জৰ পৰা তাৰ পৰা উচ্চাৰণ হ'ব কিন্তু এটো ত এটো পুৰ হ'ব এটো তা বাৰিক নহয় এটো পুৰ লেটাৰটো পুৰ হ'ব কেনেকে ত কোৱাৰ পিছত মুখটো আপোনাৰ মাউথটো ওপেন কৰিব লাহে লাহে যেনেকে ত যোগ আ ত ত ত ত মই লাহে লাহে আগৈছো ত ত ওকে এটো কি ত আগত কি পাইছিল এটা তা পাইছিল দুটা নুক্তা থাকা কিন্তু এটো তা এটো হল ত সিরাতাল মুস্তাকিম সিরাতাল নহয় এ তাত নাই তাতে এই লেটাৰটো আছে এইখানে সিরাতাল হৈছে গতিকে আমি এই বস্তুটো চাব লাগিব যে ইয়াৰ পাৰ্থক্যটো আহিব নিশ্চয় এটো তা কৈছিলে এটো ত কৰাৰ পিছত মুখটো ওপেন কৰি দিব লাগিব লাহে লাহে ওপেন কৰিব ত ত ত ওকে I hope you are clear this letter next letter ইয়াৰ একেবারে দেখাত একে পাৰ্থক্য কেৱল মাত্ৰ একটা নুক্তা এটো নুক্তা নাই ইয়াত নুক্তা আছে ইয়াত ওপৰত এটা নুক্তা হে গতিকে ইয়াৰ বেলেগ কি এটো
একেই কোৱাৰ দৰে এটো কি হ'ব জ জ জ জ কোৱাৰ পিছত অলপ মুখটো ওপেন কৰি দিব একেই সেম ইয়াৰ দৰে কৰি দিব গতিকে কি হ'ব জ জ জ জ জ জ ত জ ত জ ওকে এটো কি আছিলে জ নুক্তা কেইটা এটা আর যার নুক্তা নাই তাক ত বুলি কোৱা হয় যার নুক্তা আছে সেম দেখা থাকে আকৃতি স্ট্রাকচারটো একেই কিন্তু ওপৰত এটা নুক্তা তাক জ বুলি কোৱা হয় I hope you are clear two letters next letter third number letter let's go third number letter this letter's name is আইন কেনেকৈ ক'ব লাগে মই হেতু শিকাম আইন দেখাত কেনেকৈ এই ফেটিয়া হাপৰ দৰে এনেকৈ আছে দেখাত এনেকৈ আছে ফেটিয়া হাপৰ দৰে কিন্তু এই আকৃতিটো এটো আমি চাব লাগিব কি ইয়াৰ কেনে কিয় উচ্চাৰণ হয় ইয়াৰটো আপুনি এই আপোনাৰ গলৰ যেটো মাছ ভাগ হয় মাছ ভাগত আপুনি চপাই দিব লাগিব আপোনাৰ গলটো তাতে আমাৰ সৰু এটা জিভা আছে আৰু এটা মানে এটো কানেক্টিং বৰ্ডাৰ বুলি কোৱা হয় এই তাত যাই আপুনি কি দিব চপাই দিব আপোনাৰ গলটো চপাই দিয়াৰ লগে লগে কি হ'ব একটা মানে গল টিপি দিলে মানুহক যেনেকৈ চিপ মাৰি দিলে যেনেকৈ আৱাজ ওলাই তো উশাহ নিশাহ লোৱাৰ কাৰণে যেনেকৈ একটা শব্দ দিয়ে নিজৰ প্ৰাণটো মানে ৰক্ষা কৰাৰ কাৰণে যেটো মানে চেষ্টা চলায় যেটো চেষ্টা চলাৰ পিছত কি এটা আৱাজ ওলায় এনেকৈ কৰে এনেকৈ আৱাজ দিব লাগিব আইন কি আইন 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 ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন একেই এই আইন আছিলে নাস্তাঈন এই আইন ইয়াত এই লেটাৰটো আহিছে গতিকে আমি কি কৰিব লাগিব এইটো শুদ্ধকৈ আমাৰ ফাউণ্ডেশ্যনত যদি শুদ্ধ হৈ যায় কোরআন পড়াত ইমান বৰলা হ'ব আপোনাৰ কোরআন চাবলৈ মানুহ ভিৰ কৰিব ইনশাআল্লাহ মই কৈছে আহক এটো কি আইন কেনেকৈ ক'ব লাগিব গলটো চপাই পেলা অথবা যদি নহয় আপোনাৰ বাচ্চাক আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীক আপুনি কি কৰক বেবিটোক ইয়াতে কোৱাৰ সময়তে লগে লগে এনেকৈ টাচ কৰি দিব কিন্তু টাচটো ইয়াতে নহয় টাচটো ইয়াতে কৰি দিব এনে কৰি দিব দিছ উচ্চাৰণ হৈ যাব আইন 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 আই হোপ ইউ আর ক্লিয়ার দিস লেটার্স আমার কেইটা হল তিনটা হৈ গ'ল অলরেডি এটো কি ত জ আইন ত জ আইন কেনেকৈ ক'বলৈ গৈছিলোঁ ত কৈ নহয় ত অ হ'ল তৰ লগত শেষত এটা অ শব্দ আহে এই অটো আ বনাব লাগিব লাহে লাহে মুখটো ওপেন কৰিব লাগিব ত okay I hope clear this letter now again say ain okay ain এনেকৈ বাৰ কৰ চেষ্টা কৰক next এই লেটাৰ আৰু এই লেটাৰ গাইন এটো কি গাইন হেই গলৰ মাছ ভাগৰ পৰা আহিব গাইন কি গ কোৱাৰ পিছত আইন এটো আ কোৱাৰ পিছত আইন আৰু এটো গ কোৱাৰ পিছত আইন গাইন এটো কি হয় দেখাত কিন্তু একে পাৰ্থক্য হল ইয়াৰ নুক্তা আছে ইয়াৰ নুক্তা নাই এই দুটাও দেখাত একে এটো নুক্তা নাই সেই কাৰণে ত এই নুক্তা আছে দ এই নুক্তা নাই আইন ইয়াৰ নুক্তা আছে দেখাত একে ইয়াৰ ধৰে মানে এটা একে মাকৰ সন্তান কিন্তু ইয়াত কি আছে ই টুপি পিন্ধিছে মোৰ ধৰে ইয়াৰ কাৰণে হেৰ নাম কি হল গাইন কি গাইন কক মোৰ ধৰে কক গাইন কোৱা তুমিও কোৱা সবে কোৱা গাইন okay ত জ আইন গাইন ত জ আইন গাইন okay I hope you were clear 4 letters next আমার বাকি থাকিল মাত্র 3টা লেটার আহক এই উচ্চারণ করা একেবারে সহজ কিন্তু দুটা লেটার কিন্তু দেখাত একেই কিন্তু পার্থক্য অলপ আছে ই কিন্তু বেশি তলফালে যোৱা নাই এনেকে ডাইরেক্ট এই বাতাৰ দৰে আগত যে শিকিছিলে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ লেটাৰটো একে কিন্তু মাতা একফালে মোটা এনেকুৱা এই মোটা কৰিব লাগিব এনেকুৱা ওপৰত এটা কি দিয়া হৈছে নুক্তা দিয়া হৈছে
হ্যাঁ নুক্তা দিয়াৰ লগে লগে কিন্তু ফা হৈছে কিন্তু কফটো কি আছে অলপ তল ফলে নমাই এনেকে নুনৰ মানে হেতু আহা নাই এতে সোৱাদ বা সোৱাদ লিখাতে সিন লিখাৰ বাকি অংশখিনিৰ ধৰে কৰিব লাগিব মাথাটো মোটা কৰি এটোৰ ধৰে মাথাটো হ'ব বাকিখিনি তল ফলে এনেকে গুচি যাব এটো কি হল এটো কি আহিব ইয়াৰ পাৰ্থক্য মই পিছত কৈ আছো এটো কি হল ফা এটো কি ফা ফা কেনেকৈ উচ্চাৰণ কৰিব তলৰ যেটো ঠোঁট আছে এই তলৰ ঠোঁটটো আপোনাৰ ওপৰত দাঁতৰ মাৰি মানে হাৰি দাঁতটো কি কৰিব আপুনি দাঁতটো তলৰ ঠোঁটৰ লগত লগাই দিব ফা 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 ওকে আমি এটা মানে কি কওঁ আমি ফা বুলি কওঁ ফা নহয় ফা 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 খৌফ 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 ওকে ফা 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 এটো কি আছিল ফা 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 ওকে ফা দেখাত কেনেকুৱা একেবাৰে এটা থালৰ দৰে হোফালৰ মাথাটো মোটা ওপৰত এটা ফুটা তাৰ কাৰণে ইয়াৰ নাম ফা ইয়াৰ নাম কি ফা কি দেখাত থালৰ দৰে ডান হোফালৰ তাৰমানে হোফালৰ মাথা মোটা ওপৰত এটা ফুটা তাৰ কাৰণে ইয়াৰ নাম হল ফা কি ফা আই হোপ ইউ আর ক্লিয়ার ফা তে কি হল ত দ আইন গাইন ফা ফা কেনেকৈ কৈছিলো তলৰ ঠোঁট ওপৰৰ দাঁতৰ আগত লগাই ফা 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 ওকে আই হোপ ইউ আর ক্লিয়ার নেক্সট লেটার দেখা দেখি এটো কি হ'ব কফ আপুনি হয়তো ইয়াত কৰ উচ্চাৰণটো আপোনাৰ এই দুটা লেটাৰ আপোনালোকে হয়তো যদি আগত কোনোবাই কোৰান পঢ়িছে কোনোবা হয়তো হিমান শুদ্ধকৈ পঢ়িব পৰা নাই তেখেতসকলে এইটো বড় কাপ এইটো সৰু কাপ বুলি কয় এইটো ডাঙৰ এইটো সৰু বুলি কয় কিন্তু আচলতে এনেকুৱা কোনো লেটাৰ নাই ডাঙৰ আৰু সৰু সবে সমান যাৰ ক্ষমতাত হি সমানে গতিকে ই বেলেগ উচ্চাৰণ কৰোঁতে বেলেগ আমি দুটা একেই কৈ দিছিলোঁ সেইকাৰণে দুটা সাউণ্ড একে হৈ যায় কাৰণে ডাঙৰ আৰু সৰু বুলি আমি চিহ্নিত কৰিছোঁ কিন্তু আচলতে নহয় ইয়াৰ এটা উচ্চাৰণ আছে বেলেগ টাইপৰ উচ্চাৰণ হয় প্ৰনাউন্সিয়েশ্যন বেলেগ ইয়াৰ প্ৰনাউন্সিয়েশ্যন বেলেগ আজি মই আপোনাক সেইটোৱে শিকাম আপুনি ভিডিও চাই থাকক আৰু আপুনি মোৰ লগত অলপ চেষ্টা কৰক এইটো কেনেকৈ উচ্চাৰণ কৰিব লাগে এই হলকমত এটা কি আছে জিভাৰ দৰে আছে বৰ্ডাৰ যেটো আগত কৈছিল আমি মই উচ্চাৰণ কৰোঁতে এই সেইখিনি জাগাত কি কৰিব লাগিব পস্কে লগাই দিব লাগিব আপুনি হয়তো কি কম আপুনি কাউৰী চাইছে কাউৰীৰ দুটা প্ৰকাৰ হয় এটা হল মতা এটা হল মাইকী মতাটো অলপ মানে ষ্ট্ৰং হয় দেখাত বেছি কলাও হয় আৰু সবল শক্তি হয় এই মতা কাউৰী যেতিয়া মাতে আমাৰ মানে একটা ঘৰুৱা এটা হেৰি আছে আমাৰ পৰম্পৰা ট্ৰেডিশনাল এটা সিস্টেম আছে কি এই কাউৰী যদি মাতে বেছি এই মতাটোৱে মানে ক এনেকৈ শব্দ দিয়ে আমাৰ মা দেউতা বা বাইদেউ সকলে কি কৰে এই যাচোন এই মানে কিবা ধুলিয়াই দি কি আৰু বালা মুসিবত লৈছে নাও চিবিলা এইটো কোনে তাৰ এইটো মাতহে গতিকে সি বালা মুসিবত আনাৰ কাৰণে এইটো মানে কো সংস্কাৰ আমাৰ সমাজত গতিকে আমি ইয়াৰ পৰা আঁতৰি থাকিম এইটো শিৰিক হ'ব শিৰিক আজগৰ হ'ব গতিকে আমি ইয়াৰ পৰা আঁতৰি থাকিম কিন্তু এই মই এইটো ক'বলৈ যোৱা নাই ক'বলৈ গৈছোঁ যে সেই মতা কাউৰীয়ে কেনেকৈ মাতে আপুনি সেই মাতটো যদি আপুনি লক্ষ্য কৰে 100% আপুনি এই আখৰটো ক'ব পাৰিব কি নিশ্চয় মাতে নেকি এনেকে এটো কি আল্লাহ তাআলাই কোরআনত 4টা সূরা দিছে সূরা ইখলাস সূরা কাফিরুন সূরা ইখলাস সূরা ফালাক সূরা নাস প্রত্যেকটো সূরাৰ প্ৰথম এই লেটাৰটো আছে আমি কুল কলে হ'ব খোৱা আৰু কুল কলে হ'ব কুয়া এই পাৰ্থক্য কুয়া আৰু খোৱা গতিকে অর্থ বেলেগ হৈ যায় সেইকাৰণে আমাৰ প্রনাউন্সিয়েশন কেটা আমি শুদ্ধকৈ জানিব লাগিব লেটাৰৰ উচ্চাৰণ কেটা আমি জানিব লাগিব মাখৰাজ যাক বুলি কোৱা হয় মাখৰাজ আমি জানিলেহে আমি কি কৰিম কোৰাণ আমাৰ শুদ্ধ হ'ব কোৰাণ আমাৰ পঢ়োতে ভুল নহয় অৰ্থ ফালৰ পৰা ভুল নহয় এয়া কি কাউৰীৰ দৰে ওকে চেষ্টা কৰিবচোন আৰু কাউৰীবিলাক আপুনি চাই থাকিবচোন আমাৰতো কাউৰীবিলাক মানে আমাৰ মানে দেশৰ পৰা গুচি গৈছে ক'ত বা গৈ আছে এতিয়া মানে নাপায় এনেকুৱা হৈছে গাঁও অঞ্চলৰ পৰা যিকেই নহওক এতিয়া মৰা চৰা এইবিলাকো নাপায় হয়তো কিয় বা গৈ আছে
তথাপি লক্ষ্য কৰিব নেক্সট লেটাৰটো দেখাত কিন্তু বেলেগ লেটাৰটোৰ উচ্চাৰণটো কিন্তু বেলেগ হ'ব আগতে যেনেকৈ সমান সমান ভাবিছিল কিন্তু সমান নহয় এইটো জানিলে নেক্সট লেটাৰটো হ'ব কাফ কি কাফ 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 অৰ্থাৎ কেনেকৈ ক'ব লাগিব আপুনি আপোনাৰ ঘৰত মই গ'লোঁ আপুনি কি কৰিছে চাহ বনাবলৈ কৈছে আপোনাৰ গইনীয়েকে অথবা আপোনাৰ ছোৱালীক কৈ আছে অথবা যে আব্বা বাইদেউতে মানে চাহ দিম মানে কাপটো নাই কাপ নাই সেইকাৰণে কেনেকৈ দিম মানে ঠিক আছে কাপ আনি দি আছে কাপ এই যিটো চাহৰ কাপ বুলি কওঁ সেই ছেম সেই একেই কিন্তু কাফ 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 হাৱা ওলাব লাগিব দৈৰ মাজেৰে হাৱা ওলাব লাগিব শেষত মুখেৰে হাৱা ওলাব লাগিব কাফ কাফ এইটো হ'ল কফ এইটো হ'ল কাফ কফ কাফ কফ কাফ কফ কাফ বাৰ চেষ্টা কৰক কফ এটা হ'ল কাফ শুনাত অলপ নহয় বহুতখিনি পাৰ্থক্য কফ কাফ কফ কাফ কফ কাফ 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 কফ 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 এটা হ'ল কাফ কাফ দেখাত কি একদম এনেকৈ দি দিব এটা এই বৰশী আমি যে মানে মাছ মৰাৰ কাৰণে যিবিলাক আমি বৰশী মানে সূতাৰ মাথাত লগাওঁ এই বৰশীৰ দৰে মাছ মৰা বৰশীৰ দৰে কিন্তু মাজত এটা এনেকৈ উল্টা দুই দিব লাগিব তেতিয়া সেই কাপ হৈ যাব এইটো কাপৰ কেইবাটাও ধৰণ আছে মই শিকাম পিছত কিন্তু মূল কাপটো এইটো আপোনালোকে চিনি লওক কফ কাফ I hope you are clear today's 7 letters ta za ain ghain fa qaf kaf মই আগৰ দুটা ক্লাছৰ যিকেইটা শিকাইছিল একদম প্ৰথম পৰা মাতি দিছে আপোনালোকে শুনি লাগিব আলিফ বা তা ফা জিম হা খ দাল জাল র জাই অথবা জা সিন শিন صاد ضاد طاء ظاء عين عين فاء قاف কাফ ওকে মই খুৰেৰে খুৰ মাছকে ক'ব পাৰিব আলিফ বা তা থা জিম হা খ দাল জাল ৰ জা সিন শিন صاد সিন শিন صاد صاد ضاد طاء ظاء عين غين فاء صاد ضاد طاء ظاء عين غين فاء قاف কাফ আহি গ'ল শেষ গতিকে আৰু আখৰ আহিব তেতিয়া আমাৰ আৰু আমি সুন্দৰকৈ পঢ়াম নেক্সট এটা ক্লাছ আছে গতিকে আপোনালোকে বাকী ক্লাছ চাই থাকিব নেক্সট এটা ক্লাছত আপোনাক একদম ক্লিয়াৰ কৰি দিম ইনশাআল্লাহ 28 letters ক্লিয়াৰ গতিকে আজি আমাৰ বাকীখিনি হ'ল বাকী আৰু 7টা লেটাৰ আছে আমি সেই 7টা লেটাৰ নেক্সট পিৰিয়ডত লৈ আহিম আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'ৰ লগত থাকিব আপোনালোকে ভালে থাকক সুস্থ থাকক এই কামনা কৰি মই আপোনালোকৰ পৰা এই ক্লাছত 3rd পিৰিয়ডত ইজি মেথড লাৰ্ন অফ দ্য কোৰান চেনেলৰ পৰা বিদায় লৈছোঁ আৰু শেষত এটা কথা ক'ম যে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো কিয়নো কাৰণ ছাবস্ক্ৰাইব কৰিলে আপুনি আৰু বেল আইকন পাছৰ বেল আইকনটো আপুনি টাচ কৰি ৰাখিব বেল আইকনটো মাৰি ৰাখিব যাতে আপুনি মোৰ প্ৰথম ভিডিঅ'টো আপুনি প্ৰথমতে উপভোগ কৰিব পাৰে এইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ আল্লাহ হাফিজ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু